নমস্কাৰ, আজি পুনৰ উন্নতি ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি মই বনালোঁ সৰিয়হৰ চাটনি বা ইনষ্টেণ্ট আচাৰ। ইফালে বনালোঁ মই মাছ। চাওকচোন কেনেধৰণেনো বনালোঁ। ইফালে মই মাছখিনি বনাবলৈ প্ৰথমে কেৰাহী এখন দি লৈ তাত মিঠাতেল দি লৈ ইফালে মই দিলোঁ কেইটামান মেথি, তাৰপিছত মই দিলোঁ পিঁয়াজ। পিঁয়াজখিনি অকণ সময় ৰঙচুৱা হোৱালৈকে মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এইফালে মই ল'লোঁ এটা পেষ্ট বনাই লৈছিলোঁ। পেষ্টটোত আছিলে জিৰা, নহৰু, শুকান জলকীয়া আৰু গুটি জালুক। তাৰ মই এটা পেষ্ট বনাই লৈ মই পেষ্টখিনি পিঁয়াজখিনিত ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত অলপ সময় এনেধৰণে মই লৰাই মেলি ল'লোঁ। লৰাই মেলি লৈ তেলটো যিহেতু ওপৰলৈ অকণ উঠি আহিছে, তাৰপিছত মই দিলোঁ হালধি, তাৰপিছত মই দিলোঁ যিমানটো প্ৰয়োজন হয় সিমানটো মই নিমখ দি লৈ অলপ সময় আকৌ লৰালোঁ। এনেধৰণে অলপ সময় আকৌ লৰাই মেলি লৈ মই যিখিনি মাছ লৈছিলোঁ ধুই মেলি সেই মাছখিনি ধুনীয়াকৈ মই তাত গোটেইখিনি দি ল'লোঁ। গেছৰ ফ্লেমটো ল' কৰি ল'লোঁ, কাৰণ নহ'লে গেছৰ ফ্লেমটো হাই হৈ থাকিলে জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে গেছৰ ফ্লেমটো মই ল' কৰি লৈ এনেধৰণে দি লৈ ধুনীয়াকৈ আকৌ অলপ সময় লৰালোঁ। লৰাই মেলি 2 পৰা 3 মিনিটমান সময় এনেধৰণে মই ভাপতে সিজিব দিলোঁ। মই এনেধৰণে সিজিব দি তাৰপিছত প্ৰয়োজন অনুসৰি মই তাত পানী দি দিলোঁ। পানী দি লৈ মই ভাবিলোঁ যে যিহেতু এইফালে বনোৱা সিজোৱা কৰাৰ সময়ত প্ৰায় বস্তুবোৰ খেলি মেলি হৈয়ে যায়, নহয়নে? সেইকাৰণে ভাবিলোঁ সময় থাকোঁতে এইফালে সিজিও আছে মাছখিনি, মই এইফালে সামৰিও লওঁ। এইফালে লাহে লাহে এটা দুটাকৈ সামৰিও আছোঁ, এইফালে মাছখিনি সিজিও আছে। এতিয়া চাওকচোন, এইফালে হৈ গ'ল মাছখিনি ৰেডি। হৈ গ'ল আমাৰ মাছ। এইফালে মই ল'লোঁ সৰিয়হ, নহৰু আৰু জলকীয়া সৰিয়হৰ চাটনিটো বনাবলৈ। এইফালে মই জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আপোনালোকৰ যদি ভাল লাগে গোটাকৈও ফালিও দিব পাৰে। মই সৰু সৰুকৈ কাটি ল'লোঁ। লোৱাৰ পিছত মই ফ্ৰাই পেন এখন পাতি তাত মিঠাতেল দি লৈ জলকীয়াখিনি প্ৰথমে দি ল'লোঁ। যিহেতু মই জলকীয়াখিনি লগালগ ধুইয়ে কাটিছিলোঁ, পানীটো আছিলে কাৰণে মই প্ৰথমে জলকীয়াখিনি দি ল'লোঁ। দি লোৱাৰ পিছত মই যিখিনি নহৰু লৈছিলোঁ নহৰুখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত নহৰুখিনি দি দিলোঁ। তাৰপিছত অলপ সময় লৰাই মেলি ল'লোঁ নহৰু আৰু জলকীয়াখিনি। তাৰপিছত মই সৰিয়হখিনি এটা পেষ্ট বনাই লৈছিলোঁ, পিচি লৈছিলোঁ। পেষ্টখিনি মই তাৰ ওপৰত এনেধৰণে দি দিলোঁ। এনেধৰণে দি লোৱাৰ পিছত যিমানটো প্ৰয়োজন হয় সিমানটো তাত নিমখ দি এনেধৰণে লৰাই লৈ প্ৰয়োজন যিমান হ'ল সিমানটো মই নিমখ দি দিলোঁ। নিমখ দি দিয়াৰ পিছত এনেধৰণে লৰাই লোৱাৰ পিছত ৰেডি হৈ গ'ল সৰিয়হৰ ইনষ্টেণ্ট আচাৰ বা চাটনিটো। আপোনালোকে কোনে কোনে এনেধৰণে বনাইছে বা খাইছে জনাবচোন দেই। পিছত কি কৰিব, যদি ভিনেগাৰ থাকে ভিনেগাৰ, যদি ভিনেগাৰ নাথাকে তেনেহ'লে এনেধৰণে নেমু ৰস অকণো চেপি দিলে হ'ল। তেতিয়া খাই ভাল লাগে আৰু বহুত দিনলৈ ষ্ট'ৰ কৰি থ'বও পাৰি। ৰেডি হৈ গ'ল সৰিয়হৰ চাটনিটো। আজি আকৌ ৰাতিৰ প্লেটখন ৰেডি কৰিছে আম্মাই। ইফালে ল'লে মাছ, ইফালে ল'লে সৰিয়হৰ চাটনিটো আৰু ইফালে ল'লে চব্জি এখন। আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।